এনাজনী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এতিয়া ওলাই আহিছোঁ মাহঁতৰ ঘৰলৈ ৰুবলৈ আহিছোঁ অলপ ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আজি আপোনালোকক অকণমান আমাৰ ৰোৱা তোলা দিনটো কি কৰোঁ অলপ দেখাম প্লিজ ভিডিঅ'টি যদি চাই অকণমান হ'লেও ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ব্লগ ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া গৈ আছোঁ এইখন হৈছে লালুং তিনিআলি আৰু এইটো চাইডে আমি সোমাই যাম আমাৰ গাঁৱলৈ যিখন তিনিআলিত আমি সৰু সুৰা বস্তুবোৰ কিনিবলৈ লগৰ ছোৱালীৰ লগত দৌৰি আহিছিলোঁ আৰু এইখনেই হৈছে তিনিআলি লালুং তিনিআলি আৰু এইটো চাইডে আমি গৈ থাকিম এয়া হৈছে আমাৰ গাঁও পথ আহি থকা ছোৱালীকেইজনীক দেখি মোৰো স্কুল অহা কলেজ অহা দিনবোৰলৈ মনত পৰি গৈছে আমাৰ গাঁৱৰ লগৰ ছোৱালী সকলোৱে আমি একেলগ লাগি এনেকৈ খোজকাঢ়ি আহিছিলোঁ এইটো পথে ইমান বেয়া ৰাস্তাটো নহয় আপোনালোকক এয়া দেখাই দিছোঁ আজিলৈকে পকা নহ'ল আৰু এই ৰাস্তাটো ল'ৰা ছোৱালীবিলাকৰ স্কুল অহা টাইমতে আমি আহিছোঁ আৰু চিপচিপিয়াকৈ বৰষুণ পৰি আছে দুয়ো কাষে সেউজীয়া আৰু তাৰ মাজেদি আমি আমাৰ গাঁওখনৰ ভিতৰত এয়া সোমাই আহি আছোঁ ৰাস্তা দেখিছে বোকা সেই ইমানখিনি ৰুলোঁ চাওক আঢ়ৈ বিঘা মাটি ৰুইছোঁ আৰু এইকেইজনী মানুহ আজি এতিয়া খাই লৈ পিনে পথাৰত নাচিম গৈছে দেই চবে আৰু ৰুবলৈ আছে ইমানখিনি এইজনী আমাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰাক্তন গেগং আপং এতিয়া অনা হৈছে চুলাই নহয় দেই আমি চুলাই নাখাওঁ চাইমত আনৰ দুখ দেখিবলৈ নোৱাৰা এয়াই হৈছে আমাৰ গাঁৱলীয়া সহজ সৰল মানুহ এয়া মা এয়া খুৰী এয়া বা আৰু আহি ৰুই থকা দেখি আমাক অলপ ৰুই দিছেহি অলপ সহায় কৰি দিছে ফ্ৰেণ্ডছ পথাৰৰ পৰা আহি এতিয়া খাই বৈ সকলো আজৰি হৈ লৈ ভতিজা দুটাই খেলি আছে আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ বাই